আল্লাহৰ কাৰিশ্মা কেনেকুৱা হয় কোনেও ধৰিব নোৱাৰে, কোনেও অনুমান কৰিব নোৱাৰে। হয়, এইখন অসমত সংঘটিত হৈছে এটা আজব ঘটনা। এটা মছজিদ হয়, আল্লাহৰ পবিত্ৰ ইবাদতকাৰী ঘৰ, মছজিদৰ আগত এজোপা গছৰ পৰা ওলাই আছে ধোঁৱা। হয়, প্ৰচণ্ড বৰষুণৰ মাজতে ওলাই আছে ধোঁৱা, কেঁচা গছজোপাৰ পৰা ওলাই আছে ধোঁৱা। হয়, এইখন অসমতে সংঘটিত হৈছে এই ঘটনা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বহুতে দাবী কৰিছে এয়া আল্লাহৰ নতুন কাৰিশ্মা। আল্লাহৰ কাৰিশ্মা কোনেও ধৰিব নোৱাৰে, আল্লাহৰ কাৰিশ্মা কেনেকুৱা হ'ব সেয়া কোনেও অনুমান কৰিব নোৱাৰে। আল্লাহৰ পবিত্ৰ ঘৰ, মছজিদৰ আগত এজোপা কেঁচা গছৰ পৰা ওলাই আছে ধোঁৱা। হয়, এইখন অসমতে সংঘটিত হৈছে এই ঘটনা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে পৰিছে এটা গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যত সংঘটিত হৈছে এটা আজব ঘটনা। প্ৰচণ্ড বৰষুণৰ মাজতে কেঁচা গছৰ পৰা ওলাই আছে ধোঁৱা। হয়, এইখন অসমৰ হাউলিৰ ওচৰত এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ নাম হৈছে ধাৱলীয়াপাৰা। হয়, হাউলিৰ ওচৰত ধাৱলীয়াপাৰা গাঁৱৰ মছজিদৰ সন্মুখত এজোপা গছৰ পৰা ওলাই আছে প্ৰচণ্ড ধোঁৱা। হয়, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বহুতে এয়া দাবী কৰিছে আল্লাহৰ নতুন কাৰিশ্মা। আল্লাহৰ কাৰিশ্মা কেনেকুৱা হয় সেয়া কোনেও অনুমান কৰিব নোৱাৰে, কোনেও নুই কৰিব নোৱাৰে। হয়, গছজোপাৰ পৰা ওলাই আছে প্ৰচণ্ড ধোঁৱা, কেঁচা গছৰ পৰা ওলাই আছে ধোঁৱা। মানুহে তাতে পানী ঢালি দিলে পানীত তললৈ যায়, ক'ত পানী যায় কোনেও ধৰিব নোৱাৰে। সেই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱেই হতবাক হৈছে, ক'ৰ পৰা কেনেকৈ ওলাই আছে কেঁচা গছৰ পৰা ধোঁৱা। হয়, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে এই পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ বিস্তাৰিত অঞ্চলবাসী ৰাইজে কি ক'লে সবিশেষ জনাওক আজিৰ এই প্ৰতিবেদনত। 12টাৰ পিছত অলপ মানে ধোঁৱা ওলাই। মই ভাবিছোঁ ক'ৰ পৰা ধোঁৱা ওলাই, সেইকাৰণে মই আৰু পিছফালে ঘূৰি পিনে চাওঁ, গছৰ ভিতৰৰ পৰা ধোঁৱা ওলাই আছে। মই আগুৱাই গৈ কেনে চাওঁ, অলপ ধোঁৱা ওলাই আছে। মই ওচৰ পাজৰ মানুহকেইটাক মাতি কিনে চাওঁ কেনেকৈ ধোঁৱা ওলাই আছে। এইবিলাক ধোঁৱাটো বহুত ডেঞ্জাৰাছ হোৱাৰ পিছত মানে মটৰটো মাতি কেনে আমি বাল্টিৰে পানী দিলোঁ, একো নহয়। পিছে মটৰে পানী দিছোঁ, একো নহয়। তাৰপিছত আকৌ মানে ফায়াৰ ব্ৰিগেড মাতি আনিলোঁ, সিহঁতে পানী দিলাক, সেইটো হোৱা নাই। আজিলৈকে এতিয়া চলি আছে। কিমান সময় মাৰিছিল পানী? পুৰা টেংকি খালী কৰি দিছে, তথাপি একো হোৱা নাই। তাতে ধোঁৱা লৈ আছে হা। মই খবৰ শুনিবলৈ আহিছোঁ, অহাৰ পাছত চালোঁ যে ফায়াৰ ব্ৰিগেড আহিছে আৰু বহুত মানুহ আছিল তাতে। লাষ্টত ফায়াৰ ব্ৰিগেডে যিটো পানী দিব লাগে তাতে ফুটা কৰি পেলাই পানী এক গাড়ী পানী সোমাই দিছে। পানীখিনি কলফালে গুচি গৈছে। যোৱাৰ পাছত মই বাগুচিছাক ফোন মাৰিলোঁ, ৰাস্তাত ফোন মাৰিলোঁ, ৰেঞ্জাৰক ফোন মাৰিলোঁ, আমাৰ চাৰ্কল অফিচাৰকো কথাখিনি কৈছোঁ, ভিডিঅ' পঠাইছোঁ, মণ্ডলত ফোন মাৰিছোঁ। কালি মই চবকেইটা খবৰ দিছোঁ। এতিয়া এখন ফৰেষ্টৰ মানুহবিলাক আহিছিল, তাহাঁত আহি ক'লাক যে আমাকতো এনেকুৱা কাটাৰ নিয়ম নাই বা অৰ্ডাৰো নাই। এতিয়া গাছটো পিডব্লিউ তাতে বোলে চিল মাৰি থৈ গৈছে। নিউজ ডেস্ক ৰিপৰ্ট টপ ID Pro।